নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আমাৰ বৰ্ষাকালীন জলকীয়া কেনেকৈ ৰুইছোঁ, কোনটো মাহত ৰুইছোঁ সেই বিষয়ে জনাম বুলি সৰুকৈ ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল চাওক, এইখনেই আমাৰ জলকীয়াৰ বাৰী। জলকীয়াৰ মাজত মানে ইমান বুন গাজিছে চাওকচোন। বৰষুণ পৰি থকাৰ কাৰণে আমি বুনবিলাক চাফ চিকুণ কৰিব পৰা নাছিলোঁ। এতিয়া ৰ'দ দিছে আৰু সেইকাৰণে আমি মাজত যিবিলাক মানে মালচিং পেপাৰ নাই তাত বুনবিলাক এনেকৈ চাফ চিকুণ কৰি থকা হৈছে। চাওক, প্ৰথমে বুনবিলাক আমি এনেকৈ কাচিৰে কাটি লৈছোঁ আৰু যিবিলাক গুৰত বুন আছে সেইবিলাকো আমি চাফা কৰি দিছোঁ। চাওকচোন, বুনবিলাক ইমান ওখ হৈছে, মানে কাচিৰে নাকাটিলে উপায় নাই। বুনবিলাক কাটিও আনিলোঁ আৰু গৰুৰো খাদ্য হিচাপে ব্যৱহাৰ কৰিলোঁ। মানে বুনবিলাক কাটা হোৱাতহে আমাৰ জলকীয়াবিলাক দেখা পোৱা গ'ল। চাওকচোন, নহ'লে জলকীয়াবিলাক মানে একেবাৰে বুনৰ তল হৈ আছিল। বুনবিলাক কাটি দিয়াৰ পিছতহে এতিয়া ধুনীয়াকৈ দেখা পোৱা গ'ল। চাওক, চাৰিওফালে ইমান ধুনীয়া হৈছে। জলকীয়া আমি যোৱা মাৰ্চ মাহৰ শেষত লগাইছিলোঁ। লগাওঁতে আমি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে লগাইছিলোঁ। চাওক, এতিয়া ইমান ধুনীয়া হৈছে। মানে প্ৰতিজোপা গছতে ইমান জলকীয়া লাগিছে। চাওকচোন, পাত যিমান মানে জলকীয়াও সিমানে লাগিছে। কিছুমান গছ এনেকুৱা হৈছে জলকীয়াৰ ভিৰত গছবিলাক হালি গৈছে। চাওকচোন, আৰু জলকীয়াৰ ভিৰত কিছুমান ঠানিও মানে ভাঙি গৈছে। প্ৰতিজোপা গছত কেৱল জলকীয়া আৰু জলকীয়া। বৰ্তমানলৈকে আমাৰ কিন্তু জলকীয়া এবাৰো ছিঙা হোৱা নাই। আমি প্ৰায় এসপ্তাহ পিছত প্ৰথমবাৰ জলকীয়া ছিঙিম। ইয়াত মানে দুটা জাতৰ জলকীয়া আছে। এইবিলাক বেলেগ জাত। এইটো জাতো বেয়া নহয়, এইটোও বহুত বেছিয়ে লাগিছে। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক কৈছোঁ, আমাৰ জলকীয়াৰ বাগানখন দেখি কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট এটা কৰিব। আৰু যদি ভাল লাগিছে লাইক এটা কৰিব। ধন্যবাদ।